হেল্ল' বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। আপোনালোকৰ ভাত পানী বনোৱা হ'লনে? পিছে মই এতিয়া বনাবলৈ লৈছোঁ দেই। এয়া কোমোৰা অকণ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আজি কোমোৰাৰে মাছ বনাম। এয়া মাছখিনি ভাজি থোৱাই আছিলে। মাছৰ সৈতে কোমোৰাত জোল বনাম। চাই থাকক কেনেকৈ বনাম। এনেদৰে কোমোৰাখিনি তেল পিঁয়াজ অকণমান দি ভাজি লৈছোঁ। এতিয়া মই কোমোৰাখিনি আধা ভাজা হৈ গ'ল। এতিয়া অকণমান নহৰু, কেঁচা জিৰা, জলকীয়া আৰু আদা পিচি এনেদৰে দিছোঁ। এইখিনি অকণমান ভাজি লৈ তাৰপিছত পানী দিম। এতিয়া অকণমান সময়ৰ বাবে ঢাকি থৈ দিছোঁ। এতিয়া মোৰ কোমোৰাখিনি ভালকৈ ভাজি লৈ পানী দি দিলোঁ। এতিয়া উতলি আহিছে। উতলি অহাৰ পিছত মই মাছখিনি ইয়াত ঢালি দিম। এনেদৰে গোটেইখিনি দিওঁ আৰু যিকণ খাই ৰৈ যায় ৰাতিলৈ থাকিব, হয়নে নহয় কওকচোন? ইমান গৰমত বাৰে বাৰে বনাই থাকিবলৈ আমনিও লাগি যায়। যিকণ খাই লৈ ৰৈ যায় সেইকণেৰে ৰাতি হৈ যাব আৰু কিবা এটা বনাই দিম। এনেদৰে অকণমান সময় মাছখিনি দিয়াৰ পিছত ঢাকি দিম। এয়া হৈ গ'ল মোৰ কোমোৰা আৰু মাছৰ তৰকাৰী। এনেদৰে কোমোৰা খাই কোনে কোনে ভাল পায় জনাবচোন ডাঙৰ ডাঙৰকৈ। মই কিন্তু খুব ভাল পাওঁ দেই। মাংসৰ লগতো কেতিয়াবা এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈ পিনে বনাওঁ, আৰু মাছৰ লগতো এনেদৰে ডাঙৰ ডাঙৰকৈ কোমোৰা টুকুৰি কৰি দিলে খুব ভাল লাগে। ঠিক আছে, আজিলৈ আহোঁ। বাই বাই।